Hey guys, welcome back to my channel. আজি বহু দিনৰ মূৰত ব্লগছ বনাই আছোঁ আৰু বৰ্তমান মোৰ 2 months হৈ গ'ল এতিয়ালৈকে টনচিলটো ভাল হোৱা নাই তথাপিও আজিও ডক্টৰ এপইণ্টমেণ্ট আছে আজিও যাম তাৰ আগতে মই আজি জিমত যাম জিমৰ পৰা যাম গুৱাহাটীত গৈ মোৰ বেকিং ক্লাছত কিবা এটা কাম আছে বহুত দিন হৈছে কেক বনোৱা নাই তো কেকৰ বহুত অৰ্ডাৰ আহি আছে মই কেক বনাব পৰা নাই তো আজি যাম তাৰপিছত যাম মই ট্ৰিটমেণ্টৰ কাৰণে দেখা পাই আছে এইখিনি মোৰ ভিতৰতে হৈ আছে একচুৱেলি ইনফেকশ্যন হৈছে ভিতৰত ডিঙিৰ ভিতৰত তো খুব জলদি ভাল হয় ট্ৰিটমেণ্টটো কৰাই আছোঁ তো এতিয়া মোৰ লগত আজি চাব পাৰে কিমান মই ঘামিছোঁ এতিয়া মোৰ ট্ৰেইনাৰে অৱস্থা শেষ কৰি দিছে আজি ইমান ঘামিছোঁ চাব তো গাইজ ফাইনেলি মোৰ জিমটো কমপ্লিট কৰিলোঁ হৈ গ'ল তো ট্ৰেইনাৰে মোক বৰ্তমান ডাইট দিয়া নাই পৰহি দিব কাৰণ কালি মই টেষ্ট কৰাই আছোঁ নিজৰ প্ৰটিন আৰু কিবা কিবি টেষ্ট কৰিব দিছে বাৰু মই লিখিছোঁ তো সেই টেষ্ট কৰাৰ পিছত চাব কিমান পৰিমাণে কি ডাইটত যাব মোৰ তাত কাৰণ মই 6 monthত কোৰ্চ লৈছোঁ তো চাওঁ কিমানখিনি আগবাঢ়ে আৰু সেইখিনিয়ে এতিয়া আৰু মই যাম বৰ্তমান খাব কাৰণে অলপ কফি খাওঁ তাৰপিছত মই যাম গুৱাহাটী আহক এতিয়া ৰান আৰু কেক কৰিলে মোক ৰনে One, run, 2, 3. Goodbye, good boy. 1, 2, 3. Ja. 1, 2, 3. জিভাৰ পানী পৰি গৈছে তেওঁ নাখায় Goodbye, sit. Run. This is for you. Run. 1, 2, 3. Good boy, মোৰ চোনা এতিয়া মই আহিছোঁ বেকিং ক্লাছত চাওক ইয়াৰ পৰা মই কিছুমান বস্তু লৈ যাওঁ এতিয়া ডক্টৰৰ পৰা আহিছোঁ ডক্টৰ দেখাই কিনে তো চাহ খাবলৈ আহিলোঁ চাহ পাৰে এই লাইটৰ পোহৰত দেখা নাই এইটো আজিও ব্লাড লৈছে তো ইনফেকশ্যন মানে ডিঙিৰ ভিতৰত বহুতখিনি হৈছে ডিঙিৰ ভিতৰত ট্ৰিটমেণ্ট আৰু 15 daysলৈকে চলিব তাৰপিছত ভাল হ'ব বুলি কৈছে চাওঁ কিমানখিনি ভাল হয় তো এতিয়া মই বেছি চাহ খাবলৈ আহিছোঁ এতিয়া মই ট্ৰাই কৰিম চকলেট চাহ हेलो टेस्टी है हेलो वाओ अरे हम तुमको खाई लो चॉकलेट चाय टेस्टी टाइम खाए चॉकलेट चाय टेस्टी চাওক ইয়াত চাহ কেনেদৰে বনাই যোৱা হয় ইয়াত কি চাহ খাব চাওক ভেৰাইটি আছে চাহ যি খাই অৰ্ডাৰ কৰিলে হ'ল চাহ মোৰ ভইচটো একেবাৰে গৈছে কাৰণ মোৰ একেবাৰে ডিঙিৰ বিষ হৈ আছে কাৰণে চাওক চাহ কিদৰে বনাই আছে ধুনীয়াকৈ তো ফাইনেলি চাহ খোৱা হৈ গ'ল এতিয়া আকৌ যাম মই ভাবিছোঁ ফাইনেলি চাহটো শেষ হৈ গ'ল এতিয়া যাম মই এতিয়া ভাবিছোঁ ম'ম' খাবৰ কাৰণে যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে খুব ভাল হয় তোমাৰ ঘৰত আছে এতিয়া যাওঁ ম'ম' খাবৰ কাৰণে এতিয়া আহিছোঁ মই ম'ম' হাউচলৈ
খাম এতিয়া ইয়াৰ পিছত যাম আৰু ঘৰত চ' খাই দিওঁ এতিয়া মই মেডিচিন খাব লাগিব আৰু এতিয়া কিমানখিনি আছে আজি 6 দিনৰ মেডিচিন আছে 5 দিনৰ চৰি সেইটো দি খাই কিনে আকৌ চেকআপত যাব লাগিব চ' গাইজ এতিয়া আহি পাইছোঁ এতিয়া মই ৰেষ্ট ল'ম এতিয়া আৰু ডক্টৰে কৈছে আৰু 5 দিনৰ পিছত আকৌ চেকআপত যাব লাগিব অশান্তি লাগি গৈছে কিন্তু কি কৰিবা আৰু উপায়টো নাই যিহেতু বেমাৰ হৈছে যিহেতু কৰিব লাগিবই এইদৰে চ' যদি মোৰ ব্লগছটো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই টেক কেয়াৰ